Hey guys, welcome back to my channel Neha Masti. শাৰদীয় দুৰ্গোৎসৱৰ সকলোলৈকে শুভেচ্ছা জনালোঁ। আশা কৰোঁ দুৰ্গা মাই সকলোকে কুশলে ৰাখক, ভালে ৰাখক, সুস্থ ৰাখক। প্ৰত্যেকটো বছৰতে এটা বছৰ অপেক্ষাৰ মূৰত আহি পায় দুৰ্গা পূজা আৰু এই অপেক্ষাৰ অন্ত পৰিল আজি ষষ্ঠী। তাৰ বাবে অলপ সাজি কাচি ওলাই আছোঁ গধূলি সময়ত ভণ্টি আৰু মই, যিহেতু আজি পানী তুলিবলৈ যাব সেইবাবে। বৰ এটা সাজি কাচি যোৱা নাই, চিম্পুলকৈ সাজিবলৈ চেষ্টা কৰিছোঁ আৰু মেকআপ চেকআপ বৰ এটা নাজানো, যিখিনি জানো সেইখিনিয়ে কৰিবলৈ চেষ্টা কৰিছোঁ আৰু লগতে ভণ্টিজনীকো অলপ সজাই পৰাই দিছোঁ। কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট বক্সত জনাব দেই। ভণ্টিক সজাওঁতে মোৰ শৈশৱৰ দিনবোৰ মনত পৰি গ'ল। মোৰ মায়েও এনেকৈ মোক সজাই পৰাই লৈ গৈছিলে দুৰ্গা পূজাত। মা নাই যদিও মাৰ স্মৃতিবোৰ মোৰ বুকুত এতিয়াও আছে আৰু সদায় থাকিব। জানে বহুতৰ মতে কাৰোবাক পাহৰিব পৰাটো বহুত সহজ কথা আৰু বহুতৰ মতে কাৰোবাক পাহৰিব পৰাটো বহুত কঠিন কথা। মই ভাবোঁ আচলতে মানুহক কেতিয়াও পাহৰিব নোৱাৰি, সেইজন লাগিলে শত্ৰুৱেই নহওক কিয়। ভাল মানুহ বা বেয়া মানুহ চাই মানুহক পাহৰিব পৰা নাযায়। ভাল মানুহ বা বেয়া মানুহৰ ভাল বেয়া দুয়োটা স্মৃতি লৈয়ে আগুৱাই যাব লাগিব। মোৰ মতে পাহৰিবলৈ চেষ্টা কৰাটো মূৰ্খামি। আপোনালোকে কমেণ্ট বক্সত জনাবচোন আপোনালোকে কি ভাবে। যি কি নহওক এইবোৰ কথা বাদ দিছোঁ। আমি এতিয়া লগৰজনীৰ ঘৰত আহিলোঁ। লগৰজনীৰ ঘৰৰ পৰাই আমি ওলাই আহিলোঁ দুৰ্গা পূজাত আৰু এয়া দেখিছেনে মানুহৰ সমাগম ঘটিলেই। আৰু এতিয়া আমি পানী ভৰাবলৈ যাওঁ আৰু ওলালেই নহয়, এয়া আমাৰ ভণ্টি। তাই একদম ভয় খাই আছিলে, তাই যিহেতু প্ৰথমবাৰৰ বাবে আহিছে। আৰু এয়া ইমান দীঘলীয়া লাইন ধৰি আমি গৈ পালোঁ একদম শিৱসাগৰৰ বৰপুখুৰী পাৰৰ ঘাটত আৰু এয়া পানী তুলি আছে। এতিয়া পানী তুলিয়ে আমি ৰাওনা দিলোঁ আকৌ পূজালৈ। আহি পালোঁ দেই আমি। এতিয়া আমি অলপ বহিছোঁ, বহুত ভাগৰ লাগিছে। বহিবলৈ জেগা নাই জানেনে, য'তে ত'তে যোনে য'ত পাৰিছে তাতে বহি দিছে। আৰু অলপ পাছতে আহিলে পেকেট লাঞ্চত আছিলে এটা গৰম গৰম চিঙৰা আৰু গৰম গুড়ৰ ৰসগোল্লা। আৰু যাওঁতেই এয়া আৰু এটা পেণ্ডেলত সোমালোঁ। ধুনীয়াকৈ সজাইছে, ভাল লাগিছে চাই অলপ, সেইটো কাৰণে তাতো দৰ্শন দি আহিলোঁ। আৰু আজিলৈ ইমানেই। ভাল লাগিলে ভিডিঅ'টো লাইক আৰু কমেণ্ট এটা কৰি নিশ্চয় জনাব আৰু শ্বেয়াৰ এটাও কৰি দিব।